নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅলৈ মই আছো আপোনালোকৰ হৈতে অমৃত গগৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জব এডুকেশ্যন আসাম বন্ধুসকল অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে অতি ভাল খবৰ আহিছে হয় বন্ধুসকল আপোনালোকে আজিৰ পৰা যেটো কাষ্ট সাৰ্টিফিকেট হয় কাষ্ট সাৰ্টিফিকেটৰ বাবে কোনো ধৰণৰ অফিচৰলৈ যাবলৈ দৰকাৰ নাই আৰু আপোনালোকৰ 200-300 টকা খৰচ কৰাৰ প্ৰয়োজন নাই বন্ধুসকল অসম চৰকাৰে মিছন ভূমিপুত্ৰ নামেৰে এটা আঁচনি লৈ আহিছে এটা মিছন লৈ আহিছে এই মিছনটোৰ যোগেদি আপোনালোকে মাত্ৰ 30 টকা খৰচ কৰি সকলো ছাত্ৰ ছাত্ৰী নিজৰ স্কুলতে প্ৰধান শিক্ষক নাইবা প্ৰিন্সিপালৰ যোগেদি ডিজিটেল কাষ্ট সাৰ্টিফিকেট সমূহ লাভ কৰিব সো বন্ধুসকল এই ডিজিটেল কাষ্ট সাৰ্টিফিকেটখন লাভ কৰিবৰ বাবে আপোনালোকে কি কৰিব লাগিব বা কেনে ধৰণে অনলাইন আবেদন কৰিব লাগিব কি নথিপত্ৰ লাগিব জানিবলৈ ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ এনেকুৱা ধৰণৰ ভিডিওসমূহ সদায়ে মই আপোনালোকৰ মাজলৈ লৈ আহো সো বন্ধুসকল অকনো সময় পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো মিছন ভূমিপুত্ৰ এই আঁচনিখন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে 1 আগষ্ট 2022 তাৰিখে ঘোষণা কৰিছে এই আঁচনিখনৰ যোগেদি আপোনালোকে এসসি এসটিপি এসটিএইচ ওবিসি এমওবিসি সকলোৱে ডিজিটেল কাষ্ট সাৰ্টিফিকেট মাত্ৰ 30 টকা মাচুল দি লাভ কৰিব পাৰিব মিছন ভূমিপুত্ৰ ডিটেইলছ নেম অফ মিছন ভূমিপুত্ৰ নেম অফ পোৰ্টেল মিছন ভূমিপুত্ৰ পোৰ্টেল পাৰপজ অফ মিছন অনলাইন এপ্লিকেশন can be submitted for এই আঁচনিখনৰ যোগেদি আপোনালোকে শিডিউল কাষ্ট সাৰ্টিফিকেট শিডিউল ট্ৰাইব হিল সাৰ্টিফিকেট Schedule Tribe Plain Certificate OBC MOBC Certificate আপোনালোকে এপ্লাই কৰিব পাৰিব Name of Department of Welfare of Plain Tribes and Backward Classes Name of Organization Government of Assam Date of launch 1st July 2022 Venue of launch Srimanto Shankardev Kalakshetra Guwahati Launched by Dr. Himanta Biswa Sharma Application fees rest 30 মাত্ৰ 30 টকা সো বন্ধুসকল ইয়াৰ উপৰিও অসমীয়া ভাষাত বহলভাৱে জানিবলৈ আপোনালোকৰ বাবে এটি সৰু ভিডিও ক্লিপ প্ৰস্তুত কৰিছো ভিডিও ক্লিপটো চাই আমি ভালদৰে বুজিলো আহক মিছন ভূমিপুত্ৰ অনুসূচিত জাতি অনুসূচিত জনজাতি অন্যান্য পিছপৰা জাতি আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ লোকে লাভ কৰিব পাৰিব ডিজিটেল জাতিগত প্ৰমাণপত্ৰ অনলাইনত আবেদন কৰি লাভ কৰিব এই প্ৰমাণপত্ৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ বিশেষ অভিযান প্ৰাৰম্ভিক পৰ্যায়ত নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হ'ব অধ্যক্ষ প্ৰধান শিক্ষকৰ জৰিয়তে বিতৰণ কৰা আবেদন পত্ৰসমূহ ছাত্ৰ ছাত্ৰীয়ে পূৰণ কৰাৰ পিছত উপায়ুক্তলৈ প্ৰেৰণ কৰা হ'ব এই ব্যৱস্থাৰে লাভ কৰা আবেদনৰ ভিত্তিত প্ৰমাণপত্ৰসমূহ অধ্যক্ষ প্ৰধান শিক্ষকৰ জৰিয়তে প্ৰদান কৰা হ'ব আবেদনকাৰীৰ পিতৃৰ জাতিগত প্ৰমাণপত্ৰ সংলগ্ন কৰিলে আৰু সত্য প্ৰমাণিত হ'লে তাৎক্ষণিকভাৱে প্ৰদান কৰা হ'ব জাতিগত প্ৰমাণপত্ৰ যদিহে কোনো তদন্তৰ প্ৰয়োজন হয় 30 দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব প্ৰমাণপত্ৰসমূহ জনসাধাৰণে চাব পৰাকৈ উপলব্ধ হ'ব মিছন ভূমিপুত্ৰত নতুন একাউণ্ট খুলিবলৈ www.bhumiputra.assam.gov.in ৱেবছাইটলৈ যাব লাগিব যোগ্যতাৰ মাপকাঠি কি ক আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব খ আবেদনকাৰী অসমৰ বাসিন্দা হ'ব লাগিব গ আবেদনকাৰী অসমৰ অনুসূচিত জাতি অনুসূচিত জনজাতি অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক পিছপৰা শ্ৰেণী হিচাপে জাতি জনগোষ্ঠী বা সম্প্ৰদায়ৰ হ'ব লাগিব ঘ আবেদন পত্ৰৰ বাবে 30 টকা সেৱাজনিত নিৰিখ ধাৰ্য কৰা হৈছে বন্ধুসকল আজিৰ ভিডিওটোৰ ইনফৰমেশ্যন ইমানখিনি আছিল আশা কৰোঁ ভিডিওটো ভাল পালে যদি ভিডিওটো ভাল লাগিলে তেনেহলে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ